যোৱাকালি উইনাৰ হোৱা খেলখনত যিহেতু দুগৰাকী চেম টু চেম হৈছিলে, ইয়াত আছে বিতুনাথ আৰু বিজয়নাথ। কাৰ ভাগত কি আছে নাজানো বাৰু, যিকোনো এজনে উইনাৰ হ'ব। এতিয়া মই এটা উঠাম, যাৰ ভাগ্যত পৰে। আপোনালোকৰ ভিডিঅ' চাই থাকিব, সম্পূৰ্ণ শুদ্ধ হিচাপে কৰিম, কাকো মই আৰু বেমানি কৰি পেলাই উইনাৰ নকৰোঁ। ইয়াতে দুইটা আছে আৰু কাৰ ভাগত কি পৰে সেইটো নাজানো, গতিকে মোৰ ফালৰ পৰা খালি এটাই উঠাম, যাৰ ভাগতে যি পৰে আৰু। বিতুনাথ, মই বাৰু তেওঁক কণ্টেক্ট কৰিম। গুড মৰ্ণিং। গুড মৰ্ণিং দাদা, গুড মৰ্ণিং। বাৰু গোটেইটো ভিডিঅ' আপলোড যেতিয়া কৰিম, বাট আপোনাৰ লগত আৰু এজন আছিলে বিজয়নাথ। মই গোটেইটো প্ৰক্ৰিয়াটো মই বাৰু সেইটো ভিডিঅ' কৰি থৈ দিছোঁ, সম্পূৰ্ণ ভিডিঅ'টো বাৰু আপলোড কৰিম। কাৰণ হয়তো তেওঁ বেয়া পাব পাৰে বা আপোনাক দিলে বা কেনেকৈ কি চিলেক্ট কৰিলে সেইটো দিব পাৰে। মানে মই এইখিনিতে দেখাই দিওঁ বাৰু। এইটো যিহেতু ৰেকৰ্ডিং হৈ আছে, এতিয়া আমি যি কথা পাতি আছোঁ সেইটোও আপলোড হ'ব ভিডিঅ'। মানে মই দুটা কুপন লিখিছোঁ, দুটা কুপনত মানে কি আৰু যাৰ নাম উঠে, এতিয়া আপোনাৰ নামটো উঠিছে। এইটো বাৰু মই কি হিচাপত হেৰি কৰিছোঁ তাত বাৰু দেখা পাব ভিডিঅ'ত। বাকী এতিয়া আপুনি চিলেক্ট কৰিব লাগিব। আৰু এতিয়া মোৰ নিয়মটো হৈছে, মই ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছোঁ, ঠিক আছে? আপোনাক দেখাই দিছোঁ বাৰু। ইয়াত মোৰ লিখা হৈ আছে, আপুনি যিকোনো ইয়াৰ তলত মানে কি আৰু প্ৰাইচটো লিখা হৈ আছে। আপুনি যিটো নম্বৰ লিখি চইচ কৰিব, সেইটো নম্বৰ তলত যিমান টকা লিখা হৈ আছে আপুনি সিমানটোৱে পাব। ঠিক আছে? দিয়ক, এতিয়া আপুনি চইচ কৰি লওক আপোনাৰ হিচাপত এটা নম্বৰ। দাদা 7 নম্বৰটো খুলিব। 7 নম্বৰটো 90 টকা। থেংক ইউ দাদা। বাকীখিনিও দেখাই দিওঁ বাৰু, মানে কি আৰু কিছুমানে এইটো বেয়া হেৰি ভুলো ভাবি পায়। এইটো 6 নম্বৰত 100 টকা আছিলে, আৰু বাকীখিনিনো কি দেখাম? 90 টকা 100 টকা ডাইৰেক্ট দেখাই দিছোঁ। আৰু এইবিলাকত চবতে নম্বৰ লিখা হৈ আছে। দেখিছোঁ, থেংক ইউ। দিয়ক, আপোনাৰ বাৰু যিটো ফোন পে' নম্বৰ কোনটোত আছে? মোৰ গুগল পে' নম্বৰ এইটোতে আছে দাদা। এইটোতে আছে। আচ্ছা, এটা কাম কৰক, আপোনাৰ স্কেনাৰ এখন এবাৰ পঠিয়াই দিব। ঠিক আছে, মই স্কেন এখন দি দিম আপোনাক। কেনেকুৱা লাগিলে 90 টকা পাই? দাদা ভাল লাগিছে, একচুৱেলি অকমান আজি ভাল লাগিছে। বহুত দিনত কণ্টেষ্ট খেলিছোঁ, বহুত হাৰিছোঁ, কোনোবাটো জিকিছোঁ, কোনোবাটো থাৰ্ড আহিছোঁ। আজি কিন্তু ভাল লাগিছে জিকি পিনে। আচ্ছা, এইটো মোৰ ফালৰ পৰা এটা সৰু উপহাৰ আৰু, কাৰণ আপোনালোকে এতিয়া মোৰ ভিডিঅ'বিলাকত চাই কাৰণে মানে আৰু বহুতখিনি আগবাঢ়ি আছে। মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ ফেচবুকৰ ইনফৰমেশ্যন দি আছোঁ আৰু জনাই আছোঁ। সিমানখিনিয়ে আৰু। বাট ইয়াৰ পৰা মোৰ কিবা এটা ফেচবুকৰ ফালৰ পৰা পাইছোঁ, সেইটো কাৰণে। এইটো মোৰ পকেটৰ পৰা দিয়া নাই, এইটো ফেচবুকৰ পইচা পাইছোঁ বুলি ধৰি ল'ব। ধন্যবাদ, ধন্যবাদ দাদা। আচ্ছা, ঠিক আছে। আপোনাৰ স্কেনাৰটো এবাৰ দি দিয়ক, এইটো বাৰু পে' কৰি আছোঁ। আৰু ভিডিঅ'টো মই আপলোড কৰিম, আপুনি পাৰিলে অকণমান সহযোগ কৰিব শ্বেয়াৰ কৰি। ঠিক আছে দাদা, মই এইটো ৰেকৰ্ড কৰিছোঁ, মই অকণ আপলোড কৰিব পাৰিম নে আপোনাৰ? নিশ্চয়, নিশ্চয়, নিশ্চয়। একদম মোৰ ভিডিঅ' যিকোনো আপলোড কৰিব পাৰিবা, মানে কি যাতে হেৰিতে ডাউনলোড কৰা নহয়। এইবিলাকত ভিডিঅ' বিন্দাছ আপলোড কৰিব পাৰে, একো টেনশ্যন নাই। থেংক ইউ। ঠিক আছে। আৰু আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু যে মই যে গিফ্টটো কৰিলোঁ মোৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে জনাব, যাতে কোনো ইয়াত বেয়া পোৱা পুই নহয়। মোৰ হিচাপত যেনেকৈ দিছোঁ তেনেধৰণে মই পালন কৰি গৈছোঁ, আৰু তেওঁক মোৰ ফালৰ পৰা পইচা পে' কৰিও দিছোঁ। গতিকে আপোনালোকেও সাজু থাকিব। এনেধৰণৰ ভিডিঅ' পালে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, আৰু যিমান পাৰে আপোনালোকৰ কমেণ্টত লাইক গোটাবলৈ চেষ্টা কৰিব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।